আপোনালোকে মোৰ প্ৰফাইলত গৈ ইয়াৰ আগৰ ভিডিঅ'টো চেক কৰিব, তেতিয়া এইটো ভিডিঅ'ৰ বিষয়ে গম পাব। যিহেতু যোৱাকালি কৈছিলোঁ আজি ৰিচিপশ্যন, আৰু তাইক ময়ে মেকআপ কৰিলোঁ। ৰাতিপুৱাৰ পৰা বহুত বেছি বৰষুণ, আহি কিবাকৈ মেকআপটো কৰিলোঁ। যদিও মানে আমাৰ ৰিলেটিভ হয়, ঘৰৰ পৰা বেছি দূৰ নহয় তাহাঁতৰ ঘৰ। মই মেকআপ কৰি আকৌ ঘৰত আহি বাহঁতৰ লগত গ'লোঁ বিয়ালৈ, আৰু এনেকৈ আহি পালোঁ, ভাত পানী খালোঁ। আৰু ভাত পানী খোৱাৰ পিছত অকণমান পিছত দৰা আহিল, যিহেতু কইনা ভালৰ ৰিচিপশ্যন আছিল। আৰু তাৰপিছত বহুত ফটো উঠিলোঁ, যিহেতু ফটো মেইন হয়। দিনটো বহুত ভালকৈ পাৰ কৰিলোঁ। যিহেতু ৰিচিপশ্যনহে আছিল, গধূলি সোনকালে শেষ হৈ গৈছে। বাই।